নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহুত দিনৰ মূৰত মোৰ চেনেলটোত আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ কুমলীয়া কঁঠালৰ চব্জি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈ মোৰ নতুন নতুন ভিডিঅ'বোৰ এনেদৰে চাই থাকিব পাৰে। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কঁঠালৰ চব্জি বনাবলৈ সৰু কঁঠাল এটা লৈছোঁ। এতিয়া বাকলিবোৰ গুচাই ল'ম আৰু সৰু সৰুকৈ কাটি ল'ম। কঁঠালটোৰ বাকলি গুচাই লোৱা হ'ল। এয়া সৰু সৰুকৈ কাটি পানীত তিয়াই থৈ দিছোঁ। আলু দুটা কাটি লৈছোঁ তাত দিয়াৰ কাৰণে। এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া বাকলি গুচাই লৈছোঁ, সৰুকৈ কাটি লৈছোঁ। জলকীয়াৰ লগত একেলগে ইয়াক গোটেইখিনি একেলগে পিচি ল'ম। এইখিনি পিচি লোৱা হৈ গ'ল। ইয়াত তেল দি লৈছোঁ। গোটা জিৰা এচামুচ দি লৈছোঁ। লৰাই দিছোঁ। তেজপাত দুখিলা দিছোঁ। শুকান জলকীয়া এটা দিছোঁ। গৰম হৈছে এতিয়া ইয়াত নিমখ দি ল'লোঁ, লৰাই দিছোঁ। হালধি দি লৰাই দিছোঁ। এতিয়া পিচি অনা আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি দি লৈছোঁ। একেলগে ভাজি ল'ম। এয়া ডালচেনি টুকুৰা দিছোঁ। ইলাচি দুটা দি ল'লোঁ। এয়া ভজা হৈ গ'ল। এতিয়া পানী অলপ দি লৈছোঁ। এতিয়া ঢাকনি লগাই থ'ম। ঢাকনিখন গুচাই চাই ল'ম। এতিয়া ঢাকনিখন গুচাই দিলোঁ। এতিয়া জালুকৰ গুড়ি এচামুচ দি লৈছোঁ, লৰাই দিছোঁ। মাংসৰ দৰে ভাজি থাকিব লাগে। চাট মছলা এচামুচ দি লৈছোঁ। এতিয়া মিক্স মছলা এচামুচ দি লৈছোঁ। এতিয়া পানীত গুলি ল'ম। মিক্স কৰি আছোঁ। এয়া চাট মছলা, মিক্স মছলা মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত মছলাখিনি দি ল'লোঁ মিক্স কৰা। এতিয়া ইয়াত পানী দি ল'ম। ইয়াত পানী দি লৈছোঁ। এয়া পানী দিয়াৰ পিছত উতলি আছে। 2 চামুচ দি লৈছোঁ। এতিয়া লৰাই দিছোঁ ঘিউখিনি দি। ঘিউখিনি দিয়াৰ পিছত চেনটো মাংসৰ নিচিনাই ওলাইছে। আৰু এটা উতল আহিলে নমাব পৰা হ'ব। এয়া নমাব পৰা হৈ গ'ল।
মাংস খাবলৈ মন গ'লে এনেকৈ কঁঠালৰ চব্জি বনাই খাব পাৰে। মাংস নিচিনাই লাগে। এয়া নমাই থলোঁ, হৈ গ'ল। এয়া কঁঠালৰ চব্জি খাবলৈ ৰেডি। এয়া কুমলীয়া কঁঠালৰ চব্জি হৈ গ'ল। মাংস খাবলৈ মন গ'লে আপোনালোকেও এনেকৈ কঁঠালৰ চব্জি বনাই খাব পাৰে। মাংসৰ নিচিনাই হৈছে দেখিবলৈ। এয়া কঁঠালৰ চব্জিটো মাংসৰ নিচিনাই হৈছে। এনেকৈ আপোনালোকেও বনাই চাব পাৰে। ব্ৰইলাৰৰ মাংস খাবলৈ মন গ'লে এনেকৈ কুমলীয়া কঁঠালৰ চব্জি বনাই খাবচোন। একেদৰেই লাগিব, ব্ৰইলাৰতকৈ বেছি সোৱাদ পাব। এনেকৈ বনাই চাবচোন আপোনালোকেও, আৰু খাই কেনে পালে জনাব।